কথাতে কয় নহয়, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। আজিও মোৰ ঠিক সেইদিনাৰ দৰেই হৈছে। মা দেউতাৰ ঘৰখন এৰি আন এখন ঘৰলৈ ওলাই আহিছিলোঁ। আজিও ঠিক সেইদিনাৰ দৰেই। আজি আকৌ পুনৰ সেই ঘৰখন এৰি আন এখন ঠাইলৈ যাবলৈ ওলাইছোঁ, এজন বিশেষ মানুহৰ ওচৰলৈ। বিয়াৰ দিনাৰ দৰে আজিও মোক সকলোৱে, ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে মোক বিদায় দিবলৈ আহিছে। যাবৰ পৰত সকলোৰে চকুত চকু পানী। আহি আমি ইটানগৰ এয়াৰপৰ্টত পালোহি। মা দেউতাক এৰি থৈ অহাৰ অলপো মন নাছিল, কিন্তু উপায় নাই। আৰু এজন বৰ বিশেষ ব্যক্তি নতুন ঠাইত ৰৈ আছে মোৰ বাবে। সঁচাকৈ ছোৱালীৰ জীৱনটো বহুত দুখ লগা, নহয়নে বাৰু? কেনেকৈ এৰি থৈ আহিবলগীয়া হয় সকলোকে। এয়া আহি আমি এয়াৰপৰ্টৰ ভিতৰত পালোহি। এনেই দুখ লাগি আছিল, তাতে গাড়ীত বাজি থকা গানটো শুনি চকু পানীবোৰ ৰখিবই বিচৰা নাছিল। যাবৰ পৰত যে সকলোৰে চকুত চকু পানী। সঁচাই এৰি থৈ আহিবলৈ মন যোৱা নাছিল, কিন্তু উপায় নাই। এয়াৰপৰ্টৰ ভিতৰত বেগবিলাকৰ চেকিং এদায় কৰি আমি ফ্লাইটলৈ অলপ অপেক্ষা কৰিলোঁ। ফ্লাইটলৈ বুলি ৰাওনা হ'লোঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল। সঁচাকৈ ইমান যে ভাল লাগিছিল, এয়া মোৰ প্ৰথম অনুভৱ। ওপৰৰ পৰা যে সকলোবোৰ অকল সেউজীয়া দেখা গৈছিল, ঘৰবোৰ যে অকণমানি যেন দেখা গৈছিল। সঁচাই খুব ধুনীয়া দেখা গৈছিল পৰিৱেশবোৰ। সঁচাকৈ কিবা সপোন যেনহে লাগিছিল। শুকুলা ডাৱৰবোৰৰ মাজত জীৱনত প্ৰথমবাৰ ইমান ওচৰৰ পৰা আকাশখন দেখিলোঁ। অলপ দূৰ গৈয়ে আমাৰ ভোক লগাত খাবলৈ বুলি কিবা কিবি অৰ্ডাৰ কৰিলোঁ। যিহেতু মোৰ ফ্লাইটত প্ৰথম যাত্ৰা, সেইবাবে মোৰ লগত সাৰথি হিচাপে থাকিল মোৰ মৰমৰ ভাগিনজনী। তাই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। প্ৰায় 3 ঘণ্টামানৰ মূৰত আমি আমাৰ গন্তব্যস্থান পালোগৈ। সঁচাই দিল্লী এয়াৰপৰ্টটো যে ইমান ডাঙৰ, মই যে একো ধৰিবই পৰা নাছিলোঁ। মোৰ লগত তাই থকা বাবেহে এইটোৱে বেগবিলাক লৈ এয়াৰপৰ্টৰ বাহিৰলৈ ওলাই গ'লোঁ। যিজন ব্যক্তিৰ বাবে ইমান দূৰ আহিলোঁ, সেইজন ব্যক্তি আমাৰ বাবে ৰৈ আছিল। ভালে আছে, মই বেয়া হৈ আছোঁ। কেনেকুৱা লাগিছে অনুভৱটো কৈ দিয়া। ভিডিঅ' কৰি আছা? অঁ, ভিডিঅ'তহে অনুভৱটো ক'বলৈ কৈছোঁ। ভিডিঅ' মানে আপোনাক মানে অনুভৱটো মানে কেনেকুৱা ক'ম মানে এতিয়া মানে অনুভৱটো মানে গাড়ীত গৈ থকা অনুভৱটোৰ কথা কোৱা নাই, মই যে আহিলোঁ তাৰ অনুভৱ। তুমি যে আহি যে
পালা সেইটো মানে ভাল লাগিছে, বহুত মানে ফূৰ্তি লাগিছে, লগতে অলপ মানে দুখ লাগিছে। দুখো লাগিছে। কাইলৈ পৰা মই চফা কৰিব লাগিব, গা ধুব লাগিব সেইকাৰণে অকণ দুখো অনুভৱ। ইণ্ডিয়া গেটখন বাৰু দেখিছেনে? অলপ দূৰৰ পৰা দেখিলোঁ, কিন্তু ভাল লাগিল। প্ৰথমবাৰ দেখাৰ বাবে সঁচাই বহুত বেছি ভাল লাগিল। লগতে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। এনেদৰে মোৰ নতুন অনুভৱটি সাঁচি ৰাখিলোঁ।